Hi guys, welcome to Soimal অৱস্থা আপোনালোকে চাওক এতিয়া আমি গৈ আছো জোতা খুলি কিনা পানী দি গৈ আছো চাব পাৰে গাইছ আপোনালোকে কেনেকুৱা অৱস্থা আমাৰ 6 মাইলৰ এটিয়ে হ'ল আমাৰ আসাম চৰকাৰৰ ডেভেলপমেণ্ট ये হ'ল আমাৰ মামা ডেভেলপমেণ্ট হয় এসা ক্যামেৰামেনে কৰি আছে নিউজ লাইভত চাব পাৰিব আপোনালোকে আৰু অসম চৰকাৰৰ ডেভেলপমেণ্ট ভাল ভাগ্যৱালটা খাপিং দিবি ইয়া হ'ল আমাৰ অসম চৰকাৰৰ ডেভেলপমেণ্ট টিং টিঙে বৰষুণ দিয়াতকৈ এনেকুৱা অৱস্থা ভালকৈ যদি বৰষুণ দিয়া তেনেকৈ কেনেকৈ হ'ব এই আমাৰ নিউজ লাইভৰ মানুহ নিউজত আপোনালোকে চাব পাৰিব চাব পাৰে 6 মাইলৰ অৱস্থা আমাৰ অসম চৰকাৰৰ ডেভেলপমেণ্ট টিঙে বৰষুণ দিয়াতকৈ আমাৰ গুৱাহাটীখন একদম বানপানীত অৱস্থিত হ'ল চাব পাৰি এয়া হ'ল আমাৰ 6 মাইলৰ অৱস্থা এতিয়া মই পানীতে খোজকাঢ়ি আহিছোঁ ইয়াৰ মানুহে চাই আছে যিটো আমাৰ মোৰ পুৰা চুটো একদম চব তিতি গ'ল বানপানী আহিছোঁ গুৱাহাটী যিটো আমি স্মাৰ্ট চিটি হয় পাঁচখন চহৰৰ ভিতৰত আমাৰ স্মাৰ্ট চিটি 1 নম্বৰ গুৱাহাটী